সাগৰীয় দৈত্য বিপৰ্যয় কাল ঘূৰ্ণীয়ে এতিয়া কাল ৰূপ ধাৰণ কৰিছে তীব্ৰ বেগত গুজৰাট অভিমুখে এতিয়া বিপৰ্যয় আৰম্ভ হৈছে কাল ধুমুহাৰ এই কাউণ্টডাউনত আছে গুজৰাট মুম্বাইত প্ৰবল বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে আৰু এই বৃষ্টিপাতত 5 জনকৈ লোকৰ মৃত্যু ঘটিছে 25,000ক স্থানান্তৰ এই মুহূৰ্তলৈকে কৰা হৈছে বাতিল কৰা হৈছে 67খন ৰেল যাত্ৰা গৃহমন্ত্ৰীৰ জৰুৰী বৈঠক আৰু 8,000 কোটি টকাৰ পেকেজ ঘোষণা কৰা হৈছে বিপৰ্যয়ক লৈ আমি ইতিমধ্যে উল্লেখ কৰিছিলোঁ যে আৰৱ সাগৰত সৃষ্ট কাল ধুমুহা বিপৰ্যয়ে তীব্ৰ গতিৰে অগ্ৰসৰ হৈছে গুজৰাটৰ উপকূল অভিমুখে আৰু এই মুহূৰ্তত যেন আৰম্ভ হৈ পৰিছে সাগৰীয় দৈত্যই উপকূলীয় অঞ্চলত সংঘটিত কৰিবলৈ লোৱা ভয়ানক ধ্বংসলীলাৰ কাউণ্টডাউন কিয়নো কাল ধুমুহা বিপৰ্যয়ে 15 জুনত দুপৰীয়াৰ ভাগলৈ প্ৰচণ্ড খুন্দা মাৰিব গুজৰাটৰ কচ্ছ জিলাৰ জাখৌ বন্দৰত বতৰ বিজ্ঞান বিভাগৰ মতে আজি শক্তি কিছু পৰিমাণে হ্ৰাস পাইছে কাল ঘূৰ্ণী বিপৰ্যয়ৰ কিন্তু তাৰ পাছতো 15 জুনত উপকূলেৰে হোৱা সংঘৰ্ষৰ সময়ত সমগ্ৰ অঞ্চল জুৰি প্ৰতি ঘণ্টাত 150 কিলোমিটাৰৰো অধিক বেগত ধুমুহাৰ আশংকা কৰা হৈছে ইপিনে দেশৰ পশ্চিম উপকূলত ইতিমধ্যে দেখা গৈছে কাল ধুমুহা বিপৰ্যয়ৰ পাৰ্শ্বক্ৰিয়া গুজৰাট আৰু মুম্বাইৰ উপকূলীয় অঞ্চলত ইতিমধ্যে আৰম্ভ হৈছে ধুমুহা আৰু প্ৰবল বৃষ্টিপাত এই ঘটনাত প্ৰাণ হেৰুৱাইছে 5 গৰাকীকৈ লোকে তাৰ মাজতে গুজৰাট চৰকাৰে কচ্ছ আৰু সৌৰাষ্ট্ৰৰ উপকূলৰ পৰা 10 কিলোমিটাৰ দূৰত্বলৈ বাস কৰা 7খন জিলাৰ 24,000 লোকক স্থানান্তৰ কৰিছে আশ্ৰয় শিবিৰলৈ আৰু এই প্ৰাকৃতিক দুৰ্যোগৰ ক্ষণত আজি নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ ৰাজ্যক লগতে কেন্দ্ৰীয় শাসিত প্ৰদেশত দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰীৰে জৰুৰী বৈঠকত বহিছে আৰু এই বৈঠকৰ মাজতে প্ৰাকৃতিক দুৰ্যোগৰে মোকাবিলাৰ বাবে 8,000 কোটি টকাৰ 3খন আঁচনিৰ কথা ঘোষণা কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া তথ্য অনুসৰি গুজৰাটৰ দ্বাৰকাৰ পৰা 290 কিলোমিটাৰ দূৰত্বত আৰৱ সাগৰত অৱস্থান কৰিছে কাল ঘূৰ্ণী বিপৰ্যয় সম্প্ৰতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ বেগত গুজৰাটৰ উপকূল অভিমুখে অগ্ৰসৰ হৈছে এই ঘূৰ্ণীবতাহ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি 14 পৰা 15 জুনৰ ভিতৰত গুজৰাটৰ কচ্ছ দ্বাৰকা পোৰবন্দৰ জামনগৰ ৰাজকোট জুনাগড় আৰু মোৰবি জিলাত হ'ব পাৰে ভয়ংকৰ বৃষ্টিপাত প্ৰায় 20 সেণ্টিমিটাৰ পৰ্যন্ত বৃষ্টিপাতৰ ফলত প্ৰবল বানৰ আশংকা কৰিছে বতৰ বিজ্ঞান বিভাগে আৰু ইতিমধ্যে বিপৰ্যয় ধ্বংসলীলাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গুজৰাটলৈ চলাচল কৰিবলগীয়া 67খন ৰেলৰ যাত্ৰা ইতিমধ্যে বাতিল কৰিছে পশ্চিম ৰেলৱে গতিপথ সলনি কৰা হৈছে 25খন যাত্ৰীবাহী ৰেলৰ আৰু ইতিমধ্যে বিপৰ্যয়ৰ আশংকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে আহ্বান জনাইছিল এক জৰুৰী বৈঠকৰ এই কাল ধুমুহাৰ প্ৰাকখনত ইতিমধ্যে গুজৰাটত মোতায়েন কৰা হৈছে NDRFৰ 12টা গোটক ষ্টেণ্ড বাই মোডত ৰখা হৈছে উপকূল ৰক্ষী বাহিনী সেনা আৰু নৌসেনাৰ উদ্ধাৰকাৰী দলসমূহক আৰু ইতিমধ্যে গুজৰাটৰ উপকূলীয় অঞ্চলত থকা 21,000ৰো অধিক নাৱক স্থানান্তৰ কৰা হৈছে সুৰক্ষিত স্থানলৈ কচ্ছ জিলাত 144 ধাৰা জাৰি কৰাৰ লগতে 3 দিনলৈ বন্ধ কৰা হৈছে স্কুল কলেজ